এপছুয়ে UPPL BPFৰ মিত্ৰতাৰ কথা ডাইৰেক্টলি আমাক কোৱা নাই, কিন্তু মিডিয়াবিলাকত দেখিবলৈ পাইছোঁ জাতীয় অভিৱৰ্তন পাতিব, দল সংগঠনৰ লগত কথা পাতিব আৰু কেইবালানি কথা পাতিছেও। গতিকে জাতীয় সংগঠনবোৰৰ এইটো অকল নিখিল বড়ো ছাত্ৰ সন্থা নহয়, বেলেগ বেলেগ জনগোষ্ঠীৰো জাতীয় সংগঠনবোৰৰ এটা চিন্তা থাকে যে জনগোষ্ঠীটো জাতিটো এক হৈ থাকিব লাগে। সো এই কথাটোকে সামাজিকভাৱেও, ৰাজনৈতিকভাৱেও, সাংস্কৃতিকভাৱেও সব দিশতে বিচাৰে আৰু সেই কথাটোকে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাখিছে। পৰৱৰ্তী সময়ত যেতিয়া তেখেতসকলে আলোচনা কৰিব তেতিয়া আমি বিবেচনা কৰিম যে কোন পথেৰে আগবাঢ়িম। ৰাজনৈতিকভাৱে আমি সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। গতিকে জাতি জনগোষ্ঠীৰ কথাও থাকিব, বড়ো জনগোষ্ঠীৰ কথাও থাকিব, সব থাকিব, আমি একেলগে কাম কৰি যাম। আমি কৰিম, আমাৰ পুৰা ছিষ্টেমত কাম হৈ আছে। আমি যিখিনি আমাৰ ডিষ্ট্ৰিক্ট লেভেলত, ব্লক লেভেলত, প্ৰাইমাৰী বুথ লেভেলত কাম হ'ব লাগে, ধুনীয়াকৈ কাম হৈ আছে। প্ৰাৰ্থীটোতো আমাৰে প্ৰাৰ্থী, এনি টাইম আমি ঘোষণা কৰিব পাৰোঁ। গতিকে ইমানো জলদিবাজি নহয়, এতিয়াও চৰকাৰ চলি আছে। তো চৰকাৰ শেষ নহওঁতে প্ৰাৰ্থী ঘোষণা কৰা সেইটোতো দেখিবলৈ পোৱা নাই মই। গতিকে তেখেতসকলে ইমান অধৈৰ্য হৈছে যে চৰকাৰে শেষ হোৱা নাই আৰু চৰকাৰৰ ডিউটো ডিচেম্বৰতহে। নিৰ্বাচন পাতিম বুলি ছেপ্টেম্বৰত প্ৰিপাৰেশ্যন এটা চলাই আছে, কিন্তু আমাৰ চৰকাৰৰ টাইমটো 15 ডিচেম্বৰলৈকে আছে। তো সেইকাৰণে আচৰিত এটা ঘটনা দেখিবলৈ পালোঁ যে তেখেতসকলে চৰকাৰ শেষ নহওঁতে প্ৰাৰ্থী ঘোষণাই কৰি দিলে। তো সেইকাৰণে তেখেতসকলৰ কথা তেখেতসকলৰ, আমাৰ কথা আমাৰ। আমি খুব ডিচিপ্লিনভাৱে এটা ভাল এটা চিন্তা কৰি আৰু 35 লাখ জনসাধাৰণ, 26টা জনগোষ্ঠীৰ কথা মনত ৰাখি ৰাজনীতিটো আমি আগুৱাই লৈ গৈ আছোঁ।